বন্ধুসকল আমি সকলোৱে গুগল মেপ ব্যৱহাৰ কৰোঁ, গুগল এপছ ব্যৱহাৰ কৰোঁ, হয়নে? আৰু সেই গুগল মেপত এনেকুৱা এটা বস্তু নতুন এটা এপ্লিকেশ্যন অন্তৰ্ভুক্ত হৈছে যিটো শুনিলে আপোনালোকে আচৰিত হৈ যাব। হুইল শ্বেয়াৰৰ এটা এপ্লিকেশ্যন ইয়াত ইনষ্টল কৰা হৈছে আৰু সেই হুইল শ্বেয়াৰৰ এপছটোত বহুত বেছি সুবিধা আছে যিটো আজি মই আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ। সবিশেষ জানিবৰ মানুহৰ বাবে অসাধ্য একো নাই। শাৰীৰিক ক্ষমতা গৌণ, মনে হৈছে সকলো। দুহাত নোহোৱাকৈও আকাশ স্পৰ্শ কৰিব পৰা যায়। মানুহৰ অদম্য মনোশক্তিৰ ওপৰত একো বাধাই দৃষ্টি ৰাখিব নোৱাৰে। মানুহ নিজেই নিজৰ ভাগ্যৰ গৰাকী, হয়নে? জীৱনৰ মূল্য তেতিয়াই বুজা যায় যেতিয়া একোতে হতাশা হোৱা নাযায়, হয়নে নহয় বন্ধুসকল? জীৱনৰ সম্ভাৱনা অপাৰ, কেৱল সেই সম্ভাৱনাক বুজি উঠিব লাগিব। কি কয় আপোনালোকে? হয় বন্ধুসকল, আজি এনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ, স্পেচিয়েলি সেইসকল লোকৰ কাৰণে যিসকলে হুইল চেয়াৰত জীৱন অতিবাহিত কৰিব লগা হৈছে। সেইসকলৰ কাৰণে আজি ভিডিঅ'টো স্পেচিয়েলি মই বনাবলৈ লৈছোঁ। তাৰে আগতে মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চম্পক এণ্টাৰটেইনমেণ্টলৈ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ সেই ভিডিঅ'টো, যিটো ভিডিঅ' মই স্পেচিয়েলি তেওঁলোকৰ কাৰণে বনাইছোঁ। বন্ধুসকল, গুগলছৰ এটা নতুন এপ আহিছে যিটো মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। মই যিখিনি জানো সেইখিনি বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ থাকিব। তেনেহ'লে আহকচোন আৰম্ভ কৰোঁ। আৰু সেই এপছটোত বহুত সুবিধা আছে বন্ধুসকল, আপোনালোকে শুনিলে আচৰিত হৈ যাব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেইখিনি বস্তু আপোনালোকক এবাৰ বুজাই দিয়াৰ চেষ্টা কৰোঁ। বন্ধুসকল, বিশ্বত বহুলভাৱে জনপ্ৰিয় এপ গুগল মেপছে এটা নতুন সংযোজন লৈ আহিছে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে। গুগল মেপছে শেহতীয়াকৈ হুইল চেয়াৰ নিব পৰা স্থান সম্পৰ্কে ইয়াৰ মেপত অন্তৰ্ভুক্ত কৰিছে। গুগল মেপছ ব্যৱহাৰকাৰীসকলে এক্সেচেবল প্লেচ এপ্লিকেশ্যনটো টাৰ্ণ অন কৰি হুইল চেয়াৰ নিব পৰা স্থানৰ বিষয়ে সবিশেষ লাভ কৰিব। গুগল মেপছ ব্যৱহাৰকাৰীসকলে ইয়াৰ লগতে উক্ত স্থানত জিৰণি কক্ষ আছেনে নাই, পাৰ্কিঙৰ সুবিধা আছেনে নাই, এনেকুৱা ধৰণৰ বহুত তেওঁলোকে ইনফৰমেশ্যন পাব। গুগলৰ নতুন সংযোজনে বিশেষভাৱে সক্ষম লোকসকলক সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত বিভিন্ন স্থান আদিৰ বিষয়ে জনাবৰ বাবে জনসাধাৰণে গুগল মেপ ব্যৱহাৰ কৰি আহিছে। আমি সকলোৱে ব্যৱহাৰ কৰোঁ। গাড়ী চালকসকলে নতুন পথৰ বিষয়ে জানিবৰ বাবেও গুগল মেপ ব্যৱহাৰ কৰে। কেতিয়াবা আমাৰো সেইটো দৰকাৰী হৈ পৰে কোনোবা অচিনাকি জেগাত গ'লে। তাৰোপৰি গুগল মেপে এই স্থানত থকা বিমানবন্দৰ, ৰেল ষ্টেচন, ট্ৰেইন ষ্টেচন আদিকে ধৰি চিনেমাগৃহ, হোটেল, ৰেষ্টুৰেণ্টকে ধৰি মুখ্য স্থানসমূহৰ বিষয়ে ব্যৱহাৰকাৰীসকলক ইয়াৰে জ্ঞান দিব পাৰিব বা এটা এপছ এইটোৰ কাৰণে ওলোৱা হৈছে। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পাইছে? স্পেচিয়েলি সেইসকল হুইল চেয়াৰত যিসকলে জীৱন অতিবাহিত কৰিব লগা হৈছে তেওঁলোকৰ কাৰণে এটা খুব ভাল খবৰ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিয়ক, আৰু যদি ভাবে যে এইটো আপোনাৰ কাৰোবাৰ সহায় হ'ব পাৰে তেনেহ'লে এইটো শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু যদি মোৰ ভিডিঅ'টো নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ মই সদায় এনেকুৱা ধৰণৰ কিছুমান দৰকাৰী ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহোঁ। যদি ভাল লাগিছে বন্ধুসকল, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব পাহৰি নাযাব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ বন্ধুসকল। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে অতি শীঘ্ৰে লৈ আহিম। ধন্যবাদ।